নেহা মোৰ বহুত ভোক লাগিছে ব'ল না কেণ্টিনলৈ যাওঁ আৰু এতিয়া আমাৰ ক্লাছ নাই নহয় মোৰো ভোক লাগিছে যাওঁ ব'ল ঐ নেহা ৰ'বাচোন কি হ'ল ইমান খঙত মাতিছা কি হ'ল তুমি যে এইকেইদিন অকণো খবৰেই ৰখা নাই আৰু ইগন'ৰ কৰি আছা যে মোক ইগন'ৰ কৰিম এইটো তুমিতো মোক সঁচাকৈ ভালেই নোপোৱা তই ভাল নাপাওঁ বুলি কোনে ক'লে কোৱাচোন মোক কোনেও কোৱা নাই আৰু মই জানো আৰু ভাল পোৱা হ'লে তুমি মোক ইমান দিনে বিয়া নপতাকৈ নাথাকা বিয়া পাতা বুলি কিমান কৈ থাকোঁ কিন্তু নাই খবৰেই নাই খং মানে সেইটোহে অকণমানতো ধৈৰ্য ধৰা আৰু আমাৰ দেখোন লাষ্ট ইয়েৰ হ'লেই দেখোন কলেজ এতিয়া তুমি পৰীক্ষা দিব লাগিব আৰু ৰিজাল্ট দিয়াৰ পাছত মই তোমাক কিন্তু বিয়া পাতিমেইচোন হ'ব তোমাৰ অকলে এইকেইটা কথাকে শুনি শুনি মোৰ কাণ গেলা হৈ গৈছেগৈ আৰু এইবিলাক কথা আৰু নক'বা মোক জান অকণমানতো বুজিবলৈ চেষ্টা কৰা শুনিলোঁ তুমি যদি মোক এই মাহত যদি তুমি মোক বিয়া নাপাতা নহয় মোক আৰু পাহৰি যোৱা আৰু মোৰ মৰা মোক দেখিবা নিয়ৰ শুনিছাই নহয় এনেহে অলপ তোমাৰ প্ৰেমত অন্ধই হৈছে আৰু তুমি বিয়াখন পাতা নহ'লে শেষ হৈ যাব দেই এতিয়াই কৈ দিছোঁ বেবী তুমি চিন্তা নকৰিবা আজি মই মাক সকলো কথা খুলি ক'ম আৰু মই বিয়াৰ কথাও ক'ম গতিকে মই তোমাক ফোনত জনাই আছোঁ গধূলিকৈ তুমি সঁচাই কৈছানে সঁচাই কৈছোঁ হ'ব তহঁতৰ এই প্ৰেম লীলা বন্ধ কৰ দেই ছাৰে কেনেবাকৈ দেখিবলৈ হ'লে শেষ আৰু আমাৰ কলেজৰ পৰাই বাহিৰ কৰি দিব ব'ল আমি এতিয়া কেণ্টিনলৈ যাওঁ কবিতা তুমি ঠিকেই কৈছা ব'ল আমি সকলো যাওঁ ব'ল কেণ্টিনৰ কিবা এটা খাম তোমাৰ লগত কিছুমান কথা আছিলে কি কথা ক আৰু তোৰ দেখোন চেহেৰাটো চাই ভয় থকা যেন লাগিছে বোলে ভয় কৰিছ নেকি নহয় মানে মই তোমাক কথাখিনি কেনেকৈ কওঁ তাকেই ভাবি আছোঁ থাকিলেহে মই বেয়া পাম কি কথা কচোন খুলি মানে মা মই কলেজত ছোৱালীজনীক ভাল পাওঁ আৰু তাই মোক ভাল পায় এতিয়া মই বিয়া পতাৰ কথা ভাবিছোঁ হয় নেকি ভালেই কৰিছ তোৰতো এনেও পঢ়া শেষেই হ'ব এতিয়া বিয়াখন পাত আৰু মই তহঁতৰ ভাল পোৱাৰ মাজত মই নুশুনো আৰু মই বাধাও নিদিওঁ কাৰণ মই নিজে ভাল পাই অহা যে ময়ো ভাল পাই আহোঁতে মোৰ অলপ বাধা নাছিল মা দেউতাই অলপ কষ্ট দিয়া নাছিল কিন্তু মই সেইটো হ'বলৈ নিদিওঁ তোৰ ক্ষেত্ৰত থেংক ইউ মা কিন্তু এটা প্ৰব্লেম হৈছে নহয় কি প্ৰব্লেম ক মই আছোঁ নহয় তোৰ লগত মানে মা মই পঢ়ি শেষ হোৱাৰ পাছত বিয়া পাতিম বুলি ভাবিছিলোঁ কিন্তু তাই নামানে বিয়াখনো এই মাহতে পাতিব লাগে হয় নেকি পিছে ছোৱালীজনী ঘৰৰ মানুহে কিবা আপত্তি কৰিছে নেকি আকৌ এই বিয়াখনক লৈ আৰু নাই মা একো আপত্তি কৰা নাই আৰু আমাৰ ভাল পোৱাৰ কথা বহুত আগৰ পৰাই জানে আজিলৈকে একো বাধা দিয়া নাই কিন্তু মইহে তোমাক এইখিনি কথা কোৱা নাছিলোঁ আৰু আজি ক'লোঁ মোৰ একমাত্ৰ ল'ৰা তয়েই গতিকে তোক বিয়াখন মই ধুমধামেৰে পাতিম বুলি ভাবিছিলোঁ তাই যদি বিচাৰিছে এইমাহতে বিয়া পতাৰ কথা হ'ব দে এইমাহতে বিয়াখন পাতি দিম আৰু তোমাৰ নিচিনা মা এজনী পাই মই বহুত সুখী মা তুমি বহুত ভাল আই লাভ ইউ মা তাৰপৰা কি মাতিছা আই লাভ ইউ মানে কি মা আজিকালি সৰু সৰু ল'ৰা ছোৱালীও জানে আই লাভ ইউ মানে কি মানে মই তোমাক ভাল পাওঁ মা সেই বুলি কৈছোঁ মই দেখোন আছে বা মানুহৰ আগত হ'ব দে আই লাভ ইউ ভাগ্যৰ ফলত ভাল বোৱাৰীজনী পালোঁ দেই মই সঁচাকৈ বহুত ভাল ঘৰৰ সকলো কাম কিমান ধুনীয়াকৈ কৰে একো ক'বই নালাগে তাইক কোনে কি খাব সকলো জানে তাই কৰিব পাৰিম গতিকে ঘৰৰ সকলো দায়িত্ব তাইকে চঞ্জাই দিব লাগিব ঘৰৰ চাবি গোচাও তাইকে দিম আৰু বোৱাৰী চাওঁ এইফালে আহাচোন মা মোক মাতিছিলে কওকচোন পাৰি তোমাৰ লগত কিছুমান কথা আলোচনা কৰিবলগীয়া আছিলে কথা কওকচোন মা তুমি সঁচাকৈ বৰ লখিমী বোৱাৰী গতিকে মই ভাবিছোঁ তোমাক গোটেই ঘৰৰ সকলো দায়িত্ব তোমাকে চঞ্জাই দিওঁ তুমি ভালদৰে পালন কৰিব পাৰিবানে হা আপুনি যে মোক কিমান বিশ্বাস কৰিছে সঁচাকৈ কিন্তু মই যিমানখিনি পাৰে সিমানখিনি মই কৰিবলৈ চেষ্টা কৰিম আপুনি চিন্তা নকৰিব আৰু মই একো প্ৰব্লেম হ'বলৈ নিদিওঁ ভালদৰে পালন কৰিবা বুলি মই আশা ৰাখিলোঁ নেহা চাওঁ পেলাই আহাচোন মোক মাতিছিলে কওকচোন কাইলৈ এবাৰ ৰিজাল্ট দিব নহয় গম পাইছা নাই হয় নেকি মই দেখোন গমেই নাপাওঁ কৃষ্ণ ভগৱান আমাক পাছ কৰাই দিলেই হ'ল আৰু তুমি এনেও পাছ কৰিবা তুমি দেখোন মোতকৈ বহুত চোকা নহয় দেই আমি দুয়োটাই সমান নেকি হ'ব সেইবোৰ আমি এতিয়া তৰ্ক বিতৰ্ক নকৰোঁ নেকি আৰু তুমি পাছ কৰা মই পাছ কৰা একেই কথা মই ভাবোঁ তুমিহে ভালদৰে পাছ কৰাটো কাৰণ এতিয়া তুমিতো সংসাৰখন চলাব লাগিব তুমি এতিয়া কিবা এটাতো কৰিব লাগিব ন এনেকৈ থাকিলে নহ'ব নহয় হয় বাৰু সেইটো কথা আহক মই ভাত বাঢ়ি দিওঁ আপুনি মুখ হাতকেইটা ধুই লওকগৈ খাই বৈ অলপ জিৰাই ল'ব আপুনি দিনটো কষ্ট কৰি আহিছে নহয় মইনো কি কষ্ট কৰিলোঁ কলেজলৈহে গৈছিলোঁ ছাৰে মাতিছিলে বাবে হ'লেও যিটোহে ৰ'দ পৰিছে গৰম আপোনাৰতো কষ্টই হ'বই ন ইমান দূৰ খোজ কাঢ়ি গৈছে মই খোজকাঢ়ি নাই যোৱা গৈ থাকোঁতে লগত ল'ৰা এটা পালোঁ তাৰ বাইকতে উঠি গ'লোগৈ হ'ব তুমি ভাতটো বঢ়া মই মুখ হাতকেইটা ধুই আহোঁগৈ ভগৱান কাইলৈ বচাবা আৰু কি বচাবৰ কথা কৈ আছা মা নহয় মানে কাইলৈ আমাৰ কলেজৰ ৰিজাল্ট দিব তাকেই অলপ ভয় লাগি আছে কিবা হয় আৰু দেখোন এনেও চোকা মানুহ তোমালোকে ভালদৰে পাছ কৰিবা দিয়া কি হ'ল আকৌ
ৰিজাল্টৰ কথা ক'লে আকৌ মা গুচি গ'ল যে মন মাৰি কিবা হ'ল চাগে দেই। মা হ'ল সুধোগৈচোন। কি হ'ল মা? ৰিজাল্টৰ কথাটো শুনি আপুনি মন মাৰি গুচি আহিলে যে? নাই একো হোৱা নাই। আপুনি যদি মোক নিজৰ ছোৱালী বিচৰা বুলি ভাবে তেতিয়া কথাবোৰ খুলি কওকচোন, অন্ততঃ মই কিবা এটা সহায় কৰিব পাৰিম। তোমালোকৰ দৰে মই শিক্ষিত মানুহ নহয়। মই মেট্ৰিকটোৱে পাছ কৰিব নোৱাৰিলোঁ, সেইটোৱে দুখ মোৰ। মই তোমালোকৰ দৰে ভাল পাই পলাই আহা, কিন্তু কি কৰিবা, পঢ়িবলৈ কোনো সময়েই নাপালোঁ। যিহে লৰালৰিকৈ পলুৱাই আনিলে মোক। আৰু পলুৱাই অনাৰ পাছত মই ভাবিছিলোঁ ইয়াতে পঢ়িম বুলি, কিন্তু শাহু মাই যিজনী মোক পঢ়িবলৈকে নিদিলে। মেট্ৰিকটো পাছ কৰিম বুলি ভাবিছিলোঁ, সেইটোও সুবিধা নাপালোঁ। হয় নেকি? ইমানবোৰ কিয় টেনশ্যন লৈছে? এতিয়াও আপুনি মেট্ৰিক পৰীক্ষা দিব পাৰিব। মই আছোঁ নহয়, আপোনাক মই পঢ়ুৱাই দিম নহয়। বিয়া হৈ অহাৰ পাছত দুবাৰমান মেট্ৰিক পৰীক্ষা দিছিলোঁ। শাহু মাই পঢ়া শুনা পচন্দ নকৰে যে, সেইবাবে নকল কৰিয়ে পাছ কৰিম বুলি ভাবিছিলোঁ, কিন্তু পাছেই নকৰিলোঁ। মা, নকল কৰি পাছ কৰাতকৈ তাতকৈ দেখোন নপঢ়াই ভাল। আপোনাৰ শিক্ষিতটো ক'ত থাকিব? একোৱেই নাথাকে। গতিকে আপুনি যিখিনি কাম সততাৰে কৰি যাব ন, আপুনি তাৰ ভাল ফল পাব। আৰু যিমানে কষ্ট কৰিব মিঠা ফল পাব। আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়। চাই কৈছানে বোৱাৰী? মা, মই আপোনাক কথা দিলোঁ, আপোনাক মই এইবাৰ মেট্ৰিক পাছ কৰাইহে দিম। অন্ততঃ কাইলৈ ৰিজাল্টটো দি ল'বলৈ দিয়ক, তাৰপাছত চাব। হেৰা, কি হ'ল কওক? ৰিজাল্ট দিছে নহয়, ৰিজাল্টৰ খবৰ কওক সোনকালে। তুমি কলেজৰ ভিতৰত প্ৰথম স্থান পাইছা। কি সঁচাই কৈছেনে আপুনি? মা চাওঁ এইফালে আহকচোন, ভাল খবৰ এটা আছে। ভাল খবৰটো কৰ সোনকালে, মই থনিঅৰ পৰা ৰৈ আছোঁ পাই। মা, মই কলেজৰ ভিতৰত বোলে প্ৰথম স্থান পাইছোঁ। বাহ, কথাটো শুনি বহুত ভাল লাগিল দেই বোৱাৰী, তোমালৈ শুভেচ্ছা থাকিল। পিছে নিয়ৰ তোৰ খবৰ ক আকৌ। মই দ্বিতীয় স্থান পাইছোঁ। আপুনি আকৌ দুখ কৰিছে নেকি মই প্ৰথম স্থান পোৱাৰ পৰা? সেইবোৰ দুখ ভেদ নকৰিব আৰু দেই, মই এতিয়া নপঢ়োঁ নহয়। আপুনি এতিয়া কিবা এটা কৰিব লাগিব আৰু সংসাৰখন চলাবৰ কাৰণে। নাই, মই বেয়া পোৱা নাই। মই তাকেহে কিবা এটাতো কৰিব লাগিব ন। স্থান হওক দ্বিতীয় স্থান হওক, সেইবোৰ মই বাদ দিছোঁ, কিন্তু কলেজৰ ভিতৰত যে তহঁত দুটাই নাম কৰিছ, সেইটোতে মই বহুত সুখী। পিছে মা, আপোনাৰ দিয়া কথাখিনি মোৰ পালন কৰাৰ সময় আহি গ'ল। আপুনি এতিয়া পঢ়িব লাগিব আৰু দেই। হয় নেকি? ঠিক আছে হ'ব। পিছে তুমি ঘৰ দুৱাৰ আৰু মোৰ পঢ়া শুনা এইবোৰ জানো তুমি চম্ভালিব পাৰিবা? সেইবোৰ মোৰ ওপৰত এৰি দিয়ক মা, আপুনি চিন্তা নকৰিব। পিছে ব'লক, এতিয়াৰ পৰা আৰম্ভ কৰিলেহে আকৌ আপুনি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। এইবোৰ আকৌ কি শুনিছোঁ? মা আকৌ মেট্ৰিক পৰীক্ষা দিব নেকি? মেট্ৰিক পৰীক্ষাত পাছ নকৰাৰ পৰা সেই কথাবিলাকে দুখ লৈ পেলাই অত দিনে কষ্টৰে আছে পাই। তুমি অলপ মাক সহায় কৰি দিয়া। মই সেইটোকে কৰিব বিচাৰি আছোঁ। সেইবোৰ এতিয়া আমি পঢ়ি পঢ়ি ভাগৰি গৈছোঁগৈ আৰু নোৱাৰোঁ পাই। মা, নোৱাৰোঁ বুলি ক'লে নহ'ব দেই। আৰু পৰীক্ষালৈ দেখোন এসপ্তাহহে আছে। আপুনি এইকেইদিন কষ্ট কৰক আৰু। তোমাৰ কষ্ট দেখিহে মই নোৱাৰোঁ বুলি কৈছোঁ। ইমান কষ্ট কৰিছা ঘৰখনৰ কাৰণে, মোৰ পঢ়াৰ লগতে খোৱা বোৱা সকলো দায়িত্ব পালন কৰিছা। এখন ঘৰলৈ যেতিয়া বিয়া হৈ আহিছোঁ, এইখিনি পালন কৰিবই লাগিব। আৰু মই বোৱাৰী কৰ্তব্য পালন কৰিছোঁ মা। সঁচাকৈ তোমাক মই বোৱাৰী হিচাপে পাই মই বহুত সুখী। সেইখিনি এতিয়া বাদ দিয়ক, মই যে আপোনাক দেখুৱাই থৈ গৈছিলোঁ সেইখিনি পঢ়িলে নাই? পঢ়িলোঁ, হ'ল মোৰ পঢ়ি। তুমি ভাত বনালা নেকি? মোৰ ভাত পানী বনাই হ'ল, আপোনাক মই খাবলৈ মাতিম বুলি আহিছিলোঁ। মই ভাবিছিলোঁ পঢ়ি শেষ হোৱাৰ পাছত তোমাক অলপ ভাত বনাই সহায় কৰি দিম বুলি। তুমি ভাত বনাইও আজৰি হ'লা। ইমান ফাৰ্ষ্ট নে তুমি? ছোৱালী হৈছে যেতিয়া অলপ খৰধৰকৈ কাম কৰিবই লাগিব ন। হ'ব, এতিয়া ভাত খোৱাহি আহক। ঠিক আছে ব'লা। নাজানো নহয়, কিতাপ যেতিয়া মেলি থৈহে যাবলৈ পালে নে? এখন কিতাপ জপালে, এখন কিতাপ নজপালে। কি যে হ'ব নহয়। নামিতা, ভয় লাগিছে নাই তোৰ? কৃষ্ণ, বচাবা আৰু যেনে তেনে দেই আমাক। তাকেহে পাই, এইবাৰ যাতে সাৰি যাওঁ আৰু দেই। মৰ্ণিং মেম। মেম নহয় মই পৰীক্ষা দিবলৈহে আহিছোঁ ইয়াত। আপুনি পৰীক্ষা দিব? মই মানে পৰীক্ষা দিব নোৱাৰিম নেকি? নহয় মানে আপুনি এইটো বয়সত পৰীক্ষা পঢ়া শুনা এইবিলাক বয়সৰ লগত হেৰি নকৰে নহয়। মোৰ মন গৈছে মই দিছোঁ আৰু। আণ্টি আমাক ভুল নুবুজিব দেই। নাই বুজা। আৰু তোমালোক নহয় চবেই ভয় খাব মই এইটো বয়সত পৰীক্ষা দিয়া। সেইবোৰ বাদ দিয়া। পিছে পৰীক্ষা ভালকৈ দিবা, শুভেচ্ছা থাকিল তোমালোকলৈ। ধন্যবাদ আণ্টি। আৰু তোমালোকে ইয়াত নকল চকল কৰিব নোৱাৰা দেই। আৰু যোনে নকল কৰা ধৰি পৰিব পৰীক্ষা দিব নোৱাৰিব কিন্তু। এতিয়াই ৱাৰ্ণিং দি দিছোঁ দেই। হ'ব ছাৰ। পৰীক্ষা কেনেকুৱা হ'ল? পৰীক্ষাৰ কথা নকবি আৰু, বহুত ভাল লাগিলে মই আজি পৰীক্ষা দি। পৰীক্ষা দিও ভাল লাগেনে? পৰীক্ষা দিও ভাল লাগে। তহঁতে সকলো নপঢ়ে, চাবিচোন পঢ়া প্ৰশ্ন যদি আহে নহয় কৰিয়ে ভাল লাগে। আচ্ছা, পিছে ভাল ৰিজাল্ট আশা কৰিব পাৰোঁ? পাৰ। মই চাগে প্ৰথম স্থানে পাম বুলি আশাটো ৰাখিলোঁ আৰু। যদি প্ৰথম স্থান পা নহয়, পাৰ্টি কিন্তু একদম বঢ়িয়া দিম মই। হ'ব দিবি। ৰামা, তুমি কথাখিনি ক'লা নাই?
মায়ে কোৱা নহয় তাকেহে কওঁ মায়ে কথাটো শুনি বৰ ভাল পাব অ' মা চাওঁ ইফালে আহাচোন ভাল খবৰ এটা আছে তোমাৰ কাৰণে ৰিজাল্টৰ খবৰ ন বেয়া আছে যদি ৰিজাল্টৰ খবৰ মোক নিদিবি অ' আৰু ভাল আছে যদি ক তোমাৰ ৰিজাল্ট বেয়া হোৱা নাই ভাল হৈছে তুমি 99.5% পাছ কৰিছা জানা অসমৰ ভিতৰত তুমিয়ে হাইছ কি সঁচাই কৈছনে মই বিশ্বাসেই কৰিব পৰা নাই অ' মা সঁচাই কৈছোঁ আৰু তোমাক এতিয়া ইণ্টাৰভিউ ল'বৰ কাৰণে আহিবগৈ জানা নিউজ লাইভৰ এইবিলাক কেনেকৈ সাংবাদিক আহিব তুমি গতিকে সাজু হৈ থাকা এই সকলোবোৰ বোৱাৰীৰ কাৰণেই হৈছে ছোৱালী মই তোমাক কেনেকৈ ধন্যবাদ দিম মই ভাবিয়ে পাৰ পোৱা নাই মই তোমাক নিজৰ ছোৱালীৰ দৰে ভাবিছোঁ এতিয়া তুমি মোৰ বোৱাৰী নহয় মোৰ এজনী লক্ষীমী ছোৱালীজনী মোৰ কাৰণে নহয় এয়া আপোনাৰ নিজৰ কষ্টৰ ফলত এয়া ফলাফল পাইছে ভাল গতিকে আপুনি আৰু আগুৱাই যাওক বহুত ধন্যবাদ